guys, welcome to back YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ অন্যতম ভিডিঅ'লৈকে। আজি বৰ্তমান যাম আমি মানে মন্দিৰ এটাত যাম মানে নৱগ্ৰহ মন্দিৰ। বৰ্তমান মংগলদৈ আপোনাৰ কৰিমচকত আছে। কৰিমচক নহয় সৰি আপোনাৰ চপাইত আছে। বৰ্তমান আমি অংকুৰ আৰু মই যাম। বৰ্তমান অংকুৰে গা পা ধুই আছে। এইটো অংকুৰ মানে এই গা পা ধোৱা হৈ গ'ল আৰু বৰ্তমান মই উলি চুলি লৈ ল'লোঁ। মই মানে পুৰা ৰেডি অলৰেডি। বৰ্তমান ই উলিলে আমি যাম বৰ্তমান। বাকী মানুহবিলাক শনিবাৰ আৰু কি বাৰে যায়? শনিবাৰ আৰু মঙলবাৰে যায়, কিন্তু আমি আজি যাম। বাকী মানুহবিলাক শনিবাৰ আৰু মঙলবাৰে যায়। আজি আমি যাম মানে মন্দিৰটোত বোলে 9টা গ্ৰহ আছে। 9টা গ্ৰহেদি মানে পূজা পাতল কৰে। তাৰ কাৰণেও আমি যাম। ক'ত কিনো কৰে ক'লো দেখুৱাম আপোনালোকক। বহুত ভাল লাগে সি মানে ভোক চুপ দিয়ে বোলে আৰু মই যাই পোৱা নাই বাৰু। আজি যাম আৰু ইয়াৰ লগত আগতে আগে পিছত গৈছে আৰু ক'ত কি কৰে সকলো দেখুৱাম। চ' গাইজ বৰ্তমান আমি ৰুমৰ পৰা উলিলোঁ। এতিয়া বৰ্তমান গৈ আছোঁ তললৈকে। এই মেলা নাই কিয়া মানে লেডিজটো অহা নাই বৰ্তমান। মেকআপ চেকআপ কৰি আছে। আমি গৈ আছোঁ আৰু দেখুৱাই থাকে গাইজ। বৰ্তমান আমি যাই আছোঁ। এয়া বৰ্তমান তললৈকে নুমি গৈ আছোঁ চিৰি বগাই বগাই। আমাৰ ভাল লাগে ছাৰ এয়া বৰ্তমান এয়া অংকুৰে গাড়ী ওলাই আছে। আমাৰ মামাজী গাইজ বৰ্তমান গৈ আছোঁ আমি ভগৱানৰ নাম লৈ। এয়া বৰ্তমান মন্দিৰলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব। মানে ভগৱানৰ নাম লৈ আৰু গৈ আছোঁ যে মন্দিৰত হয় দেখা পাওঁ সকলো দেখুৱাম। নৱগ্ৰহ মন্দিৰ 9টা গ্ৰহেদি মানে বৰ্তমান মন্দিৰটো স্থাপন কৰিছে। দেখুৱাম আপোনালোকক চাই থাকিব কথাটো। ৰুমৰ মালিকেনীয়ে ফোন কৰিছে। বৰ্তমান আমাৰ বাচন্দিখনত তেল চেল ভৰাই ল'লোঁ। এতিয়া আমি যাই আছোঁ আকৌ চপাইলৈকে। চপাই পালে আপোনালোকে আকৌ দেখুৱাই থাকিম। আপোনালোকে চাই থাকক কি চাব অংকুৰ কি চাব অংকুৰ নৱগ্ৰহ মন্দিৰ 9টা গ্ৰহেৰে উল্লেখ কৰা হৈছে। সেই মন্দিৰটো আপোনালোকক দেখুৱাই আছোঁ। এই গাইজ আজি আমি যাই আছোঁ বৰ্তমান নৱগ্ৰহ মন্দিৰ চাব যাই আছোঁ। তাতে বা ক'ত কি আছে পূজা পাতল কেতিয়া কৰে নাজানো। যিহেতু আমি গাঁৱলীয়া ল'ৰা আৰু ক'ত কি কৰে সকলো দেখুৱাম। 9টা ঘৰেদি বনাইছে বোলে মানে মন্দিৰটো বোলে বাকী মানুহবিলাক শনিবাৰ আৰু হেৰি কৰে মঙলবাৰে আহে। আমি বাছ চাছ নাই নাজানো। যিহেতু আমি প্ৰথম আহিছোঁ ক'ত কি কৰে পূজা পাতল মানে শনিবাৰ আৰু মঙলবাৰে মানুহ শনিবাৰ আৰু মঙলবাৰে মানুহ বেছি হয় বোলে। সেইটো নাজানো। যাওঁ দেখুৱাম মন্দিৰটো ক'ত কি আছে মানে চাব। আমি ভিডিঅ'টো চাই ভাল লাগে। লাইক এটা কৰি ছাবস্ক্ৰাইব এটা কৰি দিবি। তোমালোকৰ মনৰ মাতিবা পূজা কৰা ওপৰলৈকে উঠি যাওঁ। যদি নাই আৰু কি কৰিবা বলক কৰি পিছত পাৰ হৈ আহিছোঁ। এতিয়া আমি চপাই গৈ আছোঁ। চপাই চব পাম আৰু ইমান টাইম নাই আৰু চপাই গৈ আৰু এইখিনি মন্দিৰ পাওঁতে 4 মিনিট বা 5 মিনিট লাগিব। আমাৰ ৰুমৰ পৰা ইমান অভাৱ নহয়। যিহেতু আমাৰ খোজকাঢ়ি যাৱাও আমাৰ অভ্যাস আছে। আজি মানে আহিছে কাৰণে যিহেতু মই খোজকাঢ়িয়ে বেছিভাগ য'তে ত'তে যাওঁ। চাইকেলতে যাওঁ, খোজকাঢ়ি যাওঁ। লঘু থকাৰ কাৰণে যাব নাই। 20 টকা এটা উচি যাওঁ বা ইয়াত গাড়ী ভাড়াই ধৰক 20 টকা লৈ। চ' গাইজ ফাইনেলি পাই গ'লোঁ মন্দিৰৰ কাষ। আপোনালোকক দেখুৱাম মানে 9টা ঘৰেৰে উল্লেখ কৰা নৱগ্ৰহ মন্দিৰটোৱে হৈছে এইটো। বৰ্তমান এই আমাৰ নৱগ্ৰহ মন্দিৰ পাই গ'লোঁ। অংকুৰ আৰু মই নৱগ্ৰহ এইটো বৰ্তমান অংকুৰে গাড়ী চাড়ী থৈ ল'লে। আমি কিনি ল'লোঁ বৰ্তমান এইটো অংকুৰ কেনেকুৱা ফিল? ভালো লাগে মন্দিৰত আহিছোঁ। হয় মানে আজি মানুহ চানুহ বহুত আজি মানে মানুহৰ হেৰিটো প্ৰভাৱটো অলপ কম নেকি? শনিবাৰ মঙলবাৰে মানুহ বেছি হয়। মানে আজি মানুহৰ প্ৰভাৱটো বহুত কম। বৰ্তমান শনিবাৰ আৰু মঙলবাৰে মানুহ হয়, কিন্তু মানে শনিবাৰ মঙলবাৰে মানুহটো বেছি হয়। তাৰ কাৰণে আমি মানে যিহেতু মই প্ৰথম আহিছোঁ ই আগতে আহিছে যদি সি গম পায় আৰু মানে শনিবাৰ আৰু মঙলবাৰে মানুহটো বেছি হয়। যিহেতু মন্দিৰত পূজা পাতল চলি আছে বৰ্তমান। এয়া আমি ভৰি হাত কৰি
ঘূৰি আপোনাক দেখুৱাই থাকিম। গাইজ বৰ্তমান আমি পূজা পাতল কৰি ল'লোঁ, লৈ বৰ্তমান মই আছোঁ মন্দিৰৰ ভিতৰত। বৰ্তমান 9টা গ্ৰহ আপোনালোকক দেখুৱাম। এদিন এই দুটা হৈছে 9টা গ্ৰহ, এই দুটা আপোনাৰ 9টা গ্ৰহ। এইটো হৈছে গণেশ, এইটোত আপোনাৰ চব 9টা গ্ৰহ, ৰবি শনি চব এনেকুৱা লিখা আছে 9টা গ্ৰহ। এই পূজা পাতল কৰি ল'লোঁ বৰ্তমান মন্দিৰৰ দিশত। সেয়া আমাৰ বৰ্তমান 4 তেওঁকে পূজা পাতল কৰি দিলে বৰ্তমান আমাৰ হৈ গ'ল। এতিয়া প্ৰসাদ খাই আমি গুচি যাম। এইটো হৈছে আপোনাৰ ভিতৰটো, এইটো বাহিৰটো, এইটো হৈছে ভিতৰৰ। পিছত বাহিৰৰ ইয়াত মানে চাকি তাকি জ্বলাব পাৰি আৰু ধূপটো ভিতৰতো জ্বলাব পাৰি আৰু ইয়াতো দিব পাৰি। বৰ্তমান পূজা পাতল কৰি লৈ ল'লোঁ। চ' গাইজ বৰ্তমান পূজা পাতল কৰি লৈ ল'লোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ, বৰ্তমান যাম আমি গাইজ বৰ্তমান আমি পূজা পাতল কৰি লৈ ল'লোঁ। এতিয়া বৰ্তমান আমি যাম ৰুমলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, তেন্তে ব'লক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।